Diwali স্পেশাল মিঠাই ঘৰতে বনাওক একদম দোকানৰ দৰে সফট দেখিবলৈকো ধুনীয়া আৰু খাবলৈকো তেনে সোৱাদৰ কম খৰচত আৰু লগতে কম সময়ত তেনেহলে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো তাৰ বাবে এটা কেৰাহীত লৈ ললো গাখীৰ লগতে লৈছো মিল্ক পাউডাৰ 2 চামুচ চেনি আৰু মিঠাটো নিজৰ জোখ অনুসাৰে দিলেই হ'ল মই বাৰু কম পৰিমাণে ব্যৱহাৰ কৰিছো আৰু লগতে দিছো 3 চামুচ ঘি এইখিনি প্ৰথমতে মই ভালদৰে মিলাই লওঁ গেছত নবহোৱা আগতে কিন্তু ভালদৰে মিলাই ল'ব এইখিনি ভালদৰে মিলাই লোৱাৰ পাছতে এতিয়া মই এইখিনি গেছত বহাই দিলো গেছত বহাই এতিয়া মই মানে ঘনাই লৰাই যাম নহলে তলত ধৰি যাব পাৰে কেহে এনেদৰে ঘনাই লৰাই যাব আৰু সাইডত লাগি যোৱাখিনি এনেদৰে এৰাই যাব নহলে যদি এইখিনি পুৰি যায় মিঠাইটো খাবলৈ বেয়া লাগিব পুৰা পুৰা গোন্ধ আহিব কেহে ঘনাই লৰাই যাব আৰু সাইডত লাগি থাকাখিনি এৰাই যাব আৰু দেখিছেনে ইতিমধ্যে গুটিখিনি ঘন হৈ আহিলে আৰু যেতিয়া কেৰাহীটোৰ পৰা ওলাই আহিব ঠিক তেতিয়াই এইখিনি হৈ গল আৰু আপোনালোকে যদি বিচাৰে ইয়াতে অকণমান ইলাইচি গুড়িও ব্যৱহাৰ কৰিব পাৰে মই অৱশ্যে ইলাইচি ফ্লেভাৰটো বিচৰা নাছিলো সেয়েহে মই ইয়াতে ইলাইচি ব্যৱহাৰ কৰা নাই এতিয়া কেৰাহীটোৰ পৰা এখন কাঁহীত উলিয়াই ললো আৰু অকণ সময় ঠাণ্ডা হ'বলৈ দিলো ঠাণ্ডা হোৱাৰ পাছতে হাতৰ তলুৱাখন দি পেলাই অলপমান এনেদৰে খানি ললো খানি লৈ দুটা ভাগত মই ভাগ কৰি ললো কিন্তু দুৰ্ভাগ্য কথা যে মোৰ কেমেৰাটো অফ হৈ থাকিলে ইয়াত কি দিলো মই দেখাবই নোৱাৰিলো এটা ভাগত খানি লৈছিলো ড্ৰাই ফ্ৰুটছ কাজু কিশমিশ মগজ আৰু অকণমান ব্ল্যাকবেৰী দি খানি ললো আৰু আনটো ভাগত অকণমান ফুড কালাৰ দি পেলাই এনেদৰে খানি ললো একদম অপচনেল হয় কিন্তু ফুড কালাৰ নিদিলেও কোনো কথা নাই মই দেখিবলৈ ভাল লগাৰ কাৰণে এনেদৰে দিলো যাতে দেখিবলৈ একদম দোকানৰ দৰে হয় আনফালে এখন প্লাষ্টিকত মই খানি ললো অকণমান ঘি মোটাত যেহেতুকে প্লাষ্টিকখনে এভেইলেবল আছিলে হেতু কাৰণে মই এই প্লাষ্টিকখনে ব্যৱহাৰ কৰিম আপোনালোকৰ ওচৰত যদি ফয়েল পেপাৰ বা যিকোনো বস্তুতে এই প্ৰচেছটো কৰিব পাৰে তাৰ পাছতে মই যেটো ফুড কালাৰ খানি লৈছিলো ভাগটো হেতু দি পেলাই মই এডাল বেলনা বাৰি সহায়েৰে লাহে লাহে বেলি গলো যাতে ফাটি নাযায় বেছি জোৰেকে নেবেলিব নহলে ফাটি যাব হেহে লাহে লাহে বেলি ললো আৰু এসাক ধুনিয়াকে কিন্তু বেলা হৈ গল এতিয়া ইয়াৰ ওপৰতে যেটো ভাগত মই ড্ৰাই ফ্ৰুটছ খানি লৈছিলো হেতু এনেদৰে মই দীঘল কৰি লৈ ওপৰত দি দিলো দি এতিয়া মই প্লাষ্টিকখনৰ সহায়েৰে ধুনিয়াকে ৰাউন্ড কৰি যাম ভিডিঅ'ত যেনেদৰে দেখাইছো ঠিক সেইদৰে কৰি গলেই হ'ল আৰু এই প্ৰচেছটো কিন্তু খুব সাৱধানে কৰিব নহলে ফাটি যাব পাৰে এতিয়া প্লাষ্টিকখনত গুটেই মিঠাইটো মই ধুনিয়াকে মেৰিয়াই মই অলপ সময় কাৰণে ফ্ৰিজত ৰাখি দিম সেট হ'বৰ বাবে আৰু এয়া চাওক 1 2 3 4 5 আৰু মিঠাই ৰেডি নহয়নে একদম দেখিবলৈকো ধুনিয়া হৈছে দোকানৰ দৰে আৰু বিশ্বাস কৰক খাবলৈকো কিন্তু দুৰ্দান্ত সোৱাদৰ হৈছে একদম সফট মুখত দিয়া লগে লগে পমি যোৱা এই মিঠাইটো এবাৰ কিন্তু বনাই খাবলৈ নাপাহৰিব অৱশ্যে দেৱালী গলেই আজি তাৰ পিছতে বনাই খাব নে কি কয় ঠিক আছে তেনেহলে আজিলৈ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে এটা লাইক আৰু কমেন্ট কৰি যাব থ্যাংক ইউ বাই বাই